নমস্কাৰ, ভালে আছে নিশ্চয়। মই মাজতে দুদিন ভিডিঅ' দিয়া নাই। আজিকালি আমি প্ৰায়ে শুনো এটা কথা যে বিয়া হৈছিলহে, আজি 6মাহমান 3মাহমান হৈছেহে, আমুকৰ ছোৱালীজনী বা আমুকৰ ল'ৰাটোৰ ডাইভৰ্চ হ'ল। অথচ সেই ল'ৰাজন বা সেই ছোৱালীজনী সকলোৱে আমি জানো বা সকলোৱে জানে যে তেওঁলোক যথেষ্ট ভাল ল'ৰা বা ভাল ছোৱালী, বা তেওঁলোক সংস্কাৰপূৰ্ণ পৰিয়াল তাৰপৰা অহা সন্তান। তেনেহ'লে কিয় তেনেকুৱা হ'ল? তেওঁলোকে কিয় নিজৰ সংসাৰখন ধৰি ৰাখিব নোৱাৰিলে? মাক দেউতাকে কিমান হেঁপাহ কৰি, কিমান খৰচ কৰি সন্তানৰ বিয়াখন পাতি দিয়ে, গোটেই আত্মীয় স্বজন গোট খুৱাই পাতে, তথাপিও তেওঁলোকে ইমান হেঁপাহে পতা বিয়াখন এবছৰ নহওঁতে ভাগি যায় কিয়? অথচ আপোনালোকে চাবচোন, মন কৰিব, আমি বহুত দেখোঁ আমাৰ সমাজখনত যে কিছুমান ল'ৰা উদণ্ড বা কিছুমান ছোৱালী উদণ্ড ধৰণৰ থাকে। উদণ্ড মানে মই তেনেকুৱা ঠিক উদণ্ড ক'ব খোজা নাই, মানে খুব সংস্কাৰপূৰ্ণ যেন নালাগে, কিন্তু মানে তেওঁলোকৰ বিভিন্ন কেলেংকাৰী শুনা যায়, বদনাম শুনা যায়, কিন্তু নিজৰ সংসাৰখন কিন্তু তেওঁলোকে ধুনীয়াকৈ ধৰি ৰাখে। কিহৰ কাৰণে হয় এনেকুৱা? আহকচোন আমি অকণমান জানো, আৰু তাৰ উপায়ো আছে, কিন্তু আমি সেই উপায়খিনিও জানিম। আচলতে এইবোৰ কথাৰ কাৰণে আমি ল'ৰা ছোৱালীহালক দুখ দিব নোৱাৰোঁ। এই গোটেই কথাবিলাকৰ পিছত আমি গ্ৰহৰ প্ৰভাৱৰ কথা কেতিয়াও নস্যাৎ কৰিব নোৱাৰোঁ। আগৰ দিনততো এনেকুৱা হোৱা নাছিল। তেতিয়া ডাইভৰ্চৰ কথা বা বিবাহ বিচ্ছেদৰ কথা আমি তেনেকৈ, আমাৰ কথা বাদেই দিওঁ, আগৰ পৰা কৈছোঁ বা আমাৰ পিছৰ কথালৈ কৈছোঁ, ডাইভৰ্চ কথাটো খুব বিৰল আছিল শব্দটো। নিজৰ সতি সন্তানটো ডাঙৰ কৰেই, নাতি পুতিও বিয়া চাই একদম বৃদ্ধ বয়সলৈকে স্বামী স্ত্ৰী একেলগে থাকে। ইয়াৰ কাৰণটোৱে হৈছে যে আগতে ছোৱালী এজনী ধুনীয়া দেখিলেই বা ল'ৰা এজন ভাল লাগিলেই ঘপককৈ বিয়া পাতিব নোৱাৰে, কাৰণ দুয়োপক্ষই চাইছিল যে তেওঁলোক দুজনৰ মাজত কিমান মিল হ'ব, তেওঁলোকৰ ৰাহি যোৰা কেনেকৈ আহিছে, তেওঁলোকৰ জোঁটক কিমান মিলিছে, বা 36টা গুণৰ ভিতৰত এই দুইজনৰ কিমানখিনি গুণৰ মানে মিল আছে। নহ'লে সুমেৰু কুমৰী হ'লে কেতিয়াওতো তেওঁলোকৰ মিলন হ'ব নোৱাৰিব ন। বহুতে ভাবিব পাৰে যে এইবোৰ একেবাৰে অন্ধবিশ্বাস, ক'বও পাৰে মোক, কিন্তু আমি কিছুমান কথা সঁচাকৈ অন্ধবিশ্বাস বুলি উৰাই দিব নোৱাৰোঁ। আমি যিমানেই আধুনিক নহওঁ কিয়, অমিতাভ বচ্চনতকৈ আমি বেছি আধুনিক নে? ঐশ্বৰ্য ৰায়তকৈ আমি বেছি আধুনিক নে? অথচ সেই ঐশ্বৰ্য ৰায়ক যেতিয়া মাংগলিক বুলি জানিছিল, তীব্ৰ মাংগলিক বুলি জানিছিল, অমিতাভ বচ্চন আৰু তেওঁলোকৰ পৰিয়ালে উজ্জয়িনীত গৈ পেলাই মাংগলিক দোষৰ কাটিবৰ কাৰণে, সেই প্ৰভাৱৰ পৰা মুক্ত হ'বৰ কাৰণে বহুখিনি পূজা অৰ্চনা কৰিছিল। আজি মই আপোনালোকক এনেকুৱা এটা মন্দিৰৰ কথা ক'ম, যিটো পৃথিৱীৰ একমাত্ৰ মংগলৰ মন্দিৰ। ইয়াত যদি বিধি বিধানেৰে পূজা কৰা হয়, তেন্তে মাংগলিক দোষৰ পৰা কিন্তু সেই প্ৰভাৱৰ পৰা মুক্ত হ'ব পাৰি। আৰু এটা কথা, মাংগলিক হ'লে বা মংগলৰ মানে দোষ থাকিলে কেৱল যে বিবাহত পলম হয় বা বৈবাহিক জীৱন অশান্তিকৰ হয় সেইটো নহয়। মাটি বাৰী সম্বন্ধীয় সমস্যা, ৰক্ত সম্বন্ধীয় যিবোৰ অসুখ, সেইবিলাকৰ পৰা এই পূজা কৰিলে ৰক্ষা পৰিব পাৰে বুলি বিশ্বাস আছে। আৰু ইয়ালৈ আচলতে দৈনিক হাজাৰ হাজাৰ মানুহ আহে। আপোনালোকে ক'ৰবাত চালে দেখিব, মহাকাল মন্দিৰ, মহাকালত মানে উজ্জয়িনীৰ মহাকাল কথাত আছে মাংগলিক মন্দিৰ। সেইকাৰণে কোৱা হয় যে যিহেতু পৃথিৱীৰ পুত্ৰ মংগল, গতিকে এই মাংগলিক দোষৰ পৰা আচলতে বহুত কামত বাধা হয়। মংগলৰ দোষৰ পৰা আপোনালোকে প্ৰায়বোৰ মানুহৰ হাতত ৰঙা ৰক্ত পাবলৈ আঙুঠিটো নিশ্চয় দেখে, সেইটো মংগলৰ দোষৰ পৰা ৰক্ষা কৰিবৰ কাৰণে পিন্ধে, যদিও ইমান বেছি নহয় যিটো আপুনি এই মংগলৰ মন্দিৰত, মাংগলিক মন্দিৰত যদি বিধি বিধানেৰে পূজা কৰি আহে, তেতিয়াহ'লে যিমানখিনি আপোনালোকে প্ৰভাৱৰ পৰা মুক্ত হ'ব পাৰিব। আঙুঠিটো পিন্ধিলে সিমান বেছি নহয়, আৰু এই পাথৰবিলাকৰ আচলতে প্ৰভাৱটো 3-4 বছৰমানলৈকেহে মানে এক্টিভ হৈ। এই মন্দিৰটো হৈছে উজ্জয়িনীৰ মহাকাল নগৰীত অৱস্থিত মংগলনাথ মন্দিৰ। প্ৰথমে মন্দিৰটো বগা মাৰ্বল পাথৰে নিৰ্মিত আছিল, বৰ্তমান কিন্তু ৰঙা মাৰ্বলেৰে ইয়াত নিৰ্মাণ কৰা হ'ল। ইয়াত ভাত পূজা কৰা হয়, এবিধ বিশেষ ধৰণৰ ভাতেৰে নিৰ্মিত প্ৰসাদ দিয়া হয়,
ভাত পূজা বুলি কয়। খুব সম্ভৱ দৈ মিহলি কৰি প্ৰসাদ চড়ায়, আৰু এই ভাত পূজা কৰিলে মংগল বহুতখিনি শান্ত হয় বুলি বিশ্বাস কৰা হয়। এই মন্দিৰটো ষ্টেচনৰ পৰা, উজ্জয়িনী ষ্টেচনৰ পৰা মাত্ৰ 2.5 কিলোমিটাৰ দূৰত, আৰু অ'টোৰে যদি যায় আপুনি খুব বেছি 15 মিনিট লাগিব। এই মহাকালৰ পথটোতে, মহাকাল নগৰী মানে যিটো পথ মন্দিৰৰ, তাতে বহুত হোটেলো পোৱা যায়, কিছুমান কম দামী, কিছুমান দামী, মানে এচি আৰু নন এচি কথালৈ আছে। গতিকে তেনেকৈ বহুতে থাকে, আৰু সন্মুখত অজস্ৰ দোকান, আমাৰ যেনেকৈ মন্দিৰবিলাকৰ সন্মুখত দোকান থাকে, আৰু অহৰহ তাত কচৰি আৰু পোহা বুলি এবিধ খাদ্য ৰন্ধা হয়, বনাই থাকে, এনি টাইম বনাই থাকে। যেনেকৈ আমাৰ ইয়াত যে এইবোৰ কিবাকিবি দহি বৰা পকৰি চকৰি চব বনাই থাকে, ম'ম' চম', তেনেকৈ তেওঁলোকৰ সেই পোহা বুলি যিটো খাদ্য খুব জনপ্ৰিয়, এক প্লেটত 15 টকামান লয়। গতিকে এইবিলাক দিনটো চলি থাকে, আৰু দৈনিক যোৱা মানে ভক্তসকলে সেয়া খাই, ঠাইখনো চাই, আৰু নিজৰ মাংগলিক দুখখিনি তাত আঁতৰাই থৈ আহে। আৰু লগতে মই এইটো কথা কৈছোঁ যে এই মন্দিৰৰ একেবাৰে ওচৰতে শিৱ মন্দিৰো আছে, হনুমান মন্দিৰো আছে। সেইকেইটা মন্দিৰো যথেষ্ট জাগ্ৰত বুলি বিশ্বাস কৰা হয়। এই মন্দিৰলৈ সোমাই যাওঁতেই আপোনাৰ ডিঙিত মাফলাৰৰ নিচিনাকৈ এখন দিবহি, দুজনমান আহি পেলাই, অৱশ্যে কিনি ল'ব লাগিব, সেইখন চাফা বুলি কয়। সৰু সৰু ছোৱালীবিলাকে আপোনাৰ কপালত ধুনীয়াকৈ চন্দনৰ প্ৰলেপ দি দিব, আৰু মহাকাল লিখা তিলক লগাই দিব। আচলতে চন্দনৰ প্ৰলেপটো আচলতে কিয় সানে, আমাৰ সন্যাসীসকলক যে দেখোঁ মগজুটো যথেষ্ট ঠাণ্ডা কৰি ৰাখে আচলতে। আৰু আপুনি যদি মন্দিৰত ফ্ৰীকৈ সোমাব খোজে, তেতিয়াহ'লে আপুনি দীঘল লাইনত শাৰী পাতিব লাগিব, আৰু যদি VIP লাইনেদি গৈ পেলাই আপুনি সোনকালে সোমাব খোজে, তেতিয়াহ'লে আপুনি 250 টকা দি এটা টিকেট কিনিব লাগিব। জল অভিষেক যদি কৰিব খোজে, তেনেহ'লে প্ৰতিজন ব্যক্তিয়ে দিব লাগে 1000 টকা। কাৰণ সেয়া খুব কম লোকেহে সুবিধা পায়, আৰু যথেষ্ট মানে কি ক'ম, জীৱন্ত ৰূপত যেন শিৱক পাইছে তেনেকুৱা হয়। মই কৈছোঁৱেই, তাত শিৱ মন্দিৰো আছে। জল অভিষেকৰ কাৰণে 1000 টকা, বহুতখিনি বিধি বিধানেৰে কৰা হয়। আৰু তাত হেৰি কৰা হয়, ভস্ম আৰতি। ভস্ম আৰতিৰ কাৰণে আগদিনাখনেই ফৰ্ম ফিল আপ কৰিব লাগে, অথচ মাত্ৰ ৰাতিপুৱা, পিছদিনাখন ৰাতিপুৱা 4টা বজাৰ পৰা 6টা বজালৈকে ভস্ম আৰতি হয়। তাৰ কাৰণে আগদিনাখন ফৰ্ম ফিল আপ কৰিব লাগে। আৰু এটা কথা, আমাৰ হয়তো বহুতো ছোৱালীয়ে নাজানি, বহুতো মহিলাই নাজানি চুইদাৰ কামিজ পিন্ধি যাব পাৰে, পেণ্ট পিন্ধি যাব পাৰে, কিন্তু নহয়, তালৈ গ'লে, সেই মন্দিৰলৈ গ'লে পুৰুষে ধুতি পিন্ধি যাব লাগিব, আৰু মহিলাই শাৰী পিন্ধি যাব লাগিব। আজি আপোনালোকক এইখিনি খবৰ দিলোঁ। আপোনাৰ সন্তানৰ যদি মাংগলিক দোষ আছে, তেনেহ'লে যদি আপুনি পাৰে, আপোনাৰ সাধ্যৰ ভিতৰত আছে, তেনেহ'লে যাওক, আপুনি এই পূজাভাগ কৰক। ঠাইখনো চোৱা হ'ব, উজ্জয়িনীতো চাবলৈ বহুত আছে ন মধ্যপ্ৰদেশত। ঠাইখনো চোৱা হ'ব, আপোনাৰ সন্তানক এখন সুখৰ সংসাৰ দিয়াত আপুনি আপোনাৰ নিজৰ মনটোৱে ভাল লাগিব ন, যদি জানে। অৱশ্যে বহুতে, সকলোৱেতো যাব নোৱাৰিব পাৰে, আমাৰ ইয়াতো তেনেকুৱা কৰে বহুতে, কিন্তু আমি যেনেকৈ ৰক্তপ্ৰবাল পিন্ধিও ইমান কাটিব নোৱাৰোঁ, তেনেকৈ একমাত্ৰ পৃথিৱীৰ ভিতৰত জাগ্ৰত মংগলৰ যিটো মন্দিৰ, আপুনি যদি তাত আপোনাৰ সন্তানৰ মাংগলিক দুখ কাটে, নিশ্চয় আপোনাৰ সন্তানৰ সকলো মানে বাধা বিঘিনিৰ পৰা ৰক্ষা পৰিব। আপোনালোক সুখেৰে থাকক, শান্তিৰে থাকক, সকলো সুখী হওক। সেইকাৰণেই মই কথাখিনি আপোনালোকক জনাইছোঁ, আৰু এনেকুৱা মই যিমান কথা জানিব পাৰোঁ আপোনালোকক জনাই থাকিম। আপোনালোকে মাত্ৰ মোৰ ফেচবুক পেজটো ফ'ল' কৰি থাকিব, আৰু মোৰ ইউটিউবটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ, নমস্কাৰ, শুভৰাত্ৰি, বাই।